আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ যাৰ ঘৰত স্কুলীয়া ল'ৰা ছোৱালী আছে আৰু ইউনিফৰ্মত প্ৰায়ে মানে চিয়াঁহীৰ দাগ লগাই আনে হয়নে আৰু মাকবিলাকৰ বহুত কষ্ট হয় চিয়াঁহীৰ দাগবিলাক যোৱাবৰ কাৰণে আৰু আজি মোৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল দেহাই কি কৰিলে বগা চাৰ্টটোত চিয়াঁহী লগালে অৱশ্যে সি পেনে এতিয়ালৈকে লিখিব পৰা হোৱা নাই কিন্তু ঘৰত মানে পেন লৈ থাকোঁতে কিবা কৰি আৰু চিয়াঁহী লগালে পিন্ধাবলৈ লৈ দেখিছোঁ গোটেই চিয়াঁহীৰ দাগ আৰু প্ৰথমতে ভিডিঅ'টো কৰা নহ'লে এতিয়া মই যিহেতু মানে দাগটো যোৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ তাৰপৰা মনতে ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰোঁ আৰু বহুতো লোক উপকৃতও হ'ব গতিকে মই এতিয়া কেনেকৈ যোৱাই আছোঁ দাগটো আপোনালোকক দেখুৱাম চাই থাকিব আৰু প্ৰথমতে চাৰ্টটোৰ অৱস্থা এয়া মানে ইমানেই লাগিছিলে তাৰপাছত যিহেতু মই কৈছোঁ নহয় ধুলোঁ মানে প্ৰথমবাৰ ভিডিঅ' কৰা নাছিলোঁ প্ৰথমতে মই হেৰি টুথপেষ্ট দি পেলাই ঘঁহি লৈছিলোঁ তাৰপাছত এয়া ছেভিং ক্ৰীমটো অলপমান এনেকৈ লেপি দিছোঁ এইটো প্ৰায় 5 মিনিটমান সময় মই এনেকৈ সানি থৈ দিছিলোঁ দুইটা মানে দুঠাইত লাগিছিলেতো চিয়াঁহীটো এই দুই ঠাইতে মই এনেকৈ সানি থৈ দিছিলোঁ তাৰপাছত মাজে মাজে মই অকণমান ভিডিঅ'টো স্কিপ কৰি দিছোঁ লগে লগে ঘঁহি দিয়া নাই দেই যদিও দেখাত মানে লাগিছে তেনেকুৱা তাৰপিছত মই ঘঁহি দিছোঁ এনেকৈ আৰু ভিডিঅ'টো স্পীড কৰি দিয়াৰ কাৰণে বহুত জোৰে জোৰে ঘঁহাৰ দৰে লাগিছে কিন্তু অতিমাত্ৰা জোৰেকৈও দিয়া নাই কাৰণ চাৰ্টটো বেয়া হৈ যাব ন তাৰপাছতে চাওকচোন বহুতখিনি গ'ল মন কৰক আপোনালোকে বহুতখিনি গৈছে পাতল হৈ গৈছে তাৰপাছত মই লাষ্ট কি কৰিলোঁ যিহেতু ভাবিছোঁ গোটেইখিনিয়ে যাওক এনেকৈ বুলি কেঁচা গাখীৰ অলপ তাতে দি দিলোঁ তাতে দিয়াৰ পাছতে সেয়া ঘঁহি তাৰপাছত আকৌ ছেভিং ক্ৰীমটো আকৌ অকণমান দিলোঁ কিন্তু আৰু ইয়াতকৈ দেখোন নগৈছেগৈ কিন্তু বহুতখিনি গ'ল জানেনে এইখিনি আচলতে বেছি ডাৰ্ককৈ লাগি গ'ল যে সেইকাৰণে কিন্তু যিবিলাক সৰু সৰুকৈ লাগিছিলে সেইখিনি গোটেইখিনি চাৰ্টটোৰ পৰা ইতিমধ্যে গুচি গ'ল কাৰণ গোটেই চাৰ্টটোতে লাগিছিলে অ'টত কিন্তু এইখিনিত আৰু এইখিনিত মানে অকণমান বেছিকৈ লাগিছিলে সেইকাৰণে দাগকেইটা যোৱা নাই কিন্তু গ'ল বহুতখিনি গ'ল আৰু চাৰ্টটো ধোৱাৰ পাছত এতিয়া শুকালে প্ৰেছ কৰিলোঁ কৰাৰ পাছত মই ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ ৰ'ব দেই একদম ওচৰৰ পৰা দেখুৱাম দেখিছেনে একেবাৰে লাইট নাই আৰু একদম মোৰ দৃঢ় বিশ্বাস যদি মানে অলপ ইয়াতকৈ কম পাতলকৈ লাগিলেহেঁতেন মানে এইখিনিও নাথাকে খুব ডাঠকৈ লগাৰ কাৰণে এইখিনিয়ে যে গ'ল তাৰ মানে সেয়াই মোৰ কাৰণে বহুত আৰু ৰাতিপুৱা জানেনে যেতিয়া এসোপা লগাইছে নহয় চিয়াঁহীখিনি যেতিয়া লাগিছে মোৰ মানে এনেকুৱাই খং উঠিছিলে ভাবিছিলোঁ এইটো আৰু পিন্ধাব পৰা অৱস্থাটো নহ'বই কিন্তু এতিয়া মানে মোৰ মনটো ভাল লাগিছে যিহেতু দাগখিনি গুচি গৈছে আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আৰু যদি আপোনালোকে এনেকৈ কেতিয়াবা এনেকুৱা চিয়াঁহীৰ দাগ লগাই আনে তেনেহ'লে এইটো এপ্লাই কৰিব পাৰে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেন্তে আজিলৈ সকলোকে বাই বাই